নমস্কাৰ এই গ্লোবটো এটা অতি পুৰণি আৰু বিশেষ শিক্ষণ সামগ্ৰী যাৰ জৰিয়তে পৃথিৱীখনৰ আভাস ছাত্ৰ-ছাত্ৰীসকলক অতি সহজে আৰু ফলপ্ৰসূভাৱে দিব পৰা যায় ছাত্ৰ-ছাত্ৰীসকল আমাৰ বাস্তৱ টিচাৰ নে ষ্টুডেণ্ট কিন্তু আজি বাস্তৱ আমাৰ আগত টিচাৰ হ'ব গতিকে এইটোক আমি কি বুলি কওঁ ৰোল প্লে বাস্তৱে আজি আমাৰ আগত টিচাৰ ৰোল প্লে কৰিব ওকে বাস্তৱ ষ্টাৰ্ট কৰা নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ আহাসত আমি এতিয়া আমাৰ পৃথিৱীখনৰ কথা আলোচনা কৰোঁ এইটো গ্লোব পৃথিৱীৰ উদাহৰণ ইয়াত 7খন মহাদেশ বা কণ্টিনেণ্টছ আৰু 5খন মহাসাগৰ বা অ'চেনছ আছে 7খন মহাদেশ বা কণ্টিনেণ্টছৰ নাম হৈছে এছিয়া ইউৰোপ আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা অষ্ট্ৰেলিয়া এণ্ড এণ্টাৰ্কটিকা আৰু 5খন মহাসাগৰ বা অ'চেন হৈছে পেচিফিক অ'চেন এটলাণ্টিক অ'চেন ইণ্ডিয়ান অ'চেন সাউদাৰ্ণ অ'চেন এণ্ড আৰ্কটিক অ'চেন এতিয়া আহাচোন আমি 7খন মহাদেশ বা কণ্টিনেণ্টছৰ লগত চিনাকি হওঁ এইখন এছিয়া ইয়াত 48খন কাণ্ট্ৰিজ আছে আৰু এইখনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কণ্টিনেণ্টখন এইখন ইউৰোপ ইয়াত 50খন কাণ্ট্ৰিজ আছে এইখন আফ্ৰিকা ইয়াত 54খন কাণ্ট্ৰিজ আছে আৰু এইখন আফ্ৰিকাতে আটাইতকৈ বেছি কাণ্ট্ৰিজ আছে আৰু এইখন নৰ্থ আমেৰিকা ইয়াত 23খন কাণ্ট্ৰিজ আছে আৰু এইখন সাউথ আমেৰিকা ইয়াত 13খন কাণ্ট্ৰিজ আছে আৰু এইখন অষ্ট্ৰেলিয়া আৰু অচেনিয়া ইয়াত 14খন কাণ্ট্ৰিজ আছে আৰু এইখন এণ্টাৰ্কটিকা ইয়াত কোনো দেশ বা কাণ্ট্ৰিজ নাই কাৰণ এণ্টাৰ্কটিকা সম্পূৰ্ণভাৱে বৰফেৰে আবৃত এতিয়া আহাচোন আমি মহাসাগৰ বা অ'চেন কেইখনৰ লগত চিনাকি হওঁ এইখন পেচিফিক অ'চেন এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ অ'চেনখন ইয়াক দুটা ভাগত ভাগ কৰা হৈছে নৰ্থ পেচিফিক অ'চেন সাউথ পেচিফিক অ'চেন এইখন আটলাণ্টিক অ'চেন এইখন পৃথিৱীৰ আটাইতকৈ গভীৰ অ'চেনখন ইয়াকো দুটা ভাগত ভাগ কৰা হৈছে নৰ্থ আটলাণ্টিক অ'চেন সাউথ আটলাণ্টিক অ'চেন এইখন ইণ্ডিয়ান অ'চেন এইখন সাউদাৰ্ণ অ'চেন আৰু এইখন আৰ্কটিক অ'চেন এইখন পৃথিৱীৰ আটাইতকৈ সৰু অ'চেনখন আচ্ছা এতিয়া ছাৰ আমাক অলপ দেশবিলাকৰ কথা কাণ্ট্ৰিজবিলাকৰ কথা কওক টোটেল কিমান কাণ্ট্ৰিজ আছে ৱৰ্ল্ডত কৈ যাওক এই পৃথিৱীখনত 197খন কাণ্ট্ৰিজ আছে যদিও 197খন কাণ্ট্ৰিজ আছে তাৰে দুখন কাণ্ট্ৰিজ ৰাষ্ট্ৰসংঘই দেশ বুলি স্বীকৃতি প্ৰদান কৰা নাই সেই দেশ দুখন হৈছে ভেটিকান চিটি এণ্ড পেলেষ্টাইন আৰু 197 কাণ্ট্ৰিজৰ ভিতৰত আটাইতকৈ ডাঙৰখন হৈছে ৰাছিয়া আৰু আটাইতকৈ সৰুখন হৈছে ভেটিকান চিটি এই দুইখন ইউৰোপ কণ্টিনেণ্টতে আছে এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অলপ প্ৰশ্ন সুধিব পাৰে আপুনি তোমালোকক মই এতিয়া প্ৰশ্ন সুধিম তোমালোকে উত্তৰ দিবা আটাইতকৈ ডাঙৰ অ'চেনখন কি আটাইতকৈ গভীৰখন আটাইতকৈ ডাঙৰ কণ্টিনেণ্টখন কি আৰু আটাইতকৈ সৰু কোনখন কণ্টিনেণ্টত আটাইতকৈ বেছি কাণ্ট্ৰিজ আছে আৰু আটাইতকৈ ডাঙৰ কাণ্ট্ৰিখন কি আৰু আটাইতকৈ সৰুখন ৰাষ্ট্ৰসংঘই দেশ বুলি স্বীকৃতি প্ৰদান কৰা নাই সেই দেশ দুখনৰ নাম কি অ'কে হ'ব তোমালোকে বুজিলানে ছাৰে যিখিনি কথা ক'লে হ'ব